নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে মোৰ লাৰ্ণ উইথ কৰবী চেনেলটোলৈ স্বাগতম। আজি মই লৈ আহিছোঁ শংকৰদেৱ বিদ্যা নিকেতনৰ ক্লাছ 4ৰ ভাৰতী কুঁহিপাতখন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কুঁহিপাতখন খুলি লোৱা আৰু আজি এটা বৰ ৰসিক কবিতা পাঠ কৰিম। কবিতাটিৰ নাম হৈছে লঘোণ আৰু কবিতাটিৰ কবি নৱকান্ত বৰুৱা। তোমালোকে কবিতাটি মনোযোগ দি শুনিবা। লঘোণ, কবি নৱকান্ত বৰুৱা। একোকে নেখাওঁ আজি, একেবাৰে ভোক নাই, আছে যদি আধা খেৰ চিৰা দিবি ভাল চাই। দৈ মোক নেলাগে, গাখীৰৰ সৰ পালে, খেজুৰীৰ গুৰ নেকি লৈ আহ এইফালে। নাই যদি মালভোগ জাহাজী কলকে আন, আৰু একো নেলাগেই, এইয়ে হ'ব জলপান। আজি যদি অহা নাই ভীমসিং পালোৱান, তাৰ বাবে ভাজি থোৱা দুটামান আলু আন। পাপৰ আছিল বোলে, আঙঠাত শেকচোন, আচাৰো ওলাব পাৰে বিচাৰিলে চুকোন। ৰৌ মাছ ভজা আছে, তাৰো দুচকল দে, এইয়ে হ'ব লঘোণত, আৰু একো নেলাগে। ছাত্ৰ ছাত্ৰীসকল, এই কবিতাটিৰ কবি নৱকান্ত বৰুৱা, তেখেতৰ বিষয়ে কবি পৰিচয়খিনিত দিয়া আছে, তোমালোকে চাই যাবা। কবি নৱকান্ত বৰুৱাৰ জন্ম হৈছিল 1926 চনত নগাঁও জিলাত। তেওঁ স্কুলীয়া শিক্ষা নগাঁৱতে শেষ কৰে। তাৰ পাছত শান্তি নিকেতনৰ পৰা BA আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত MA পাছ কৰে। তেওঁ কটন কলেজত অধ্যাপক হিচাপে কেইবাবছৰো কাম কৰি তাৰ পৰাই অৱসৰ লয়। তেওঁৰ উল্লেখযোগ্য ৰচনাৱলীসমূহ হৈছে হে অৰণ্য হে মহানগৰ, কপিলীপৰীয়া সাধু, আখৰৰ জখলা, এটি দুটি এঘাৰটি তৰা, ককা দেউতাৰ হাড়, গৰমা কুঁৱৰী, কেৰেলোৱাৰ ৰেল ইত্যাদি। তেখেতৰ মৃত্যু হৈছিল 2002 চনত। তোমালোকে কবি নৱকান্ত বৰুৱাৰ জন্ম ক'ত হৈছিল আৰু কেতিয়া হৈছিল, তেখেতৰ উল্লেখযোগ্য ৰচনাৱলীসমূহ আৰু তেখেতৰ মৃত্যু কেতিয়া হৈছিল, এইখিনি কথা মনত ৰাখিবা। এতিয়া আহিছোঁ এই লঘোণ কবিতাটিৰ পাঠৰ অন্তৰ্গত কেইটামান প্ৰশ্ন আৰু অনুশীলনীৰ মাজলৈ। লঘোণ কবিতাটিৰ কবি কোন? উত্তৰ হ'ব লঘোণ কবিতাটিৰ কবি নৱকান্ত বৰুৱা। নৱকান্ত বৰুৱাৰ জন্ম ক'ত আৰু কিমান চনত হৈছিল? 1926 চনত নগাঁৱত নৱকান্ত বৰুৱাৰ জন্ম হৈছিল। নৱকান্ত বৰুৱাৰ মৃত্যু কেতিয়া হৈছিল? নৱকান্ত বৰুৱাৰ মৃত্যু 2002 চনত হৈছিল। নৱকান্ত বৰুৱাৰ উল্লেখযোগ্য ৰচনাসমূহ কি কি? নৱকান্ত বৰুৱাৰ উল্লেখযোগ্য ৰচনাসমূহ হৈছে হে অৰণ্য হে মহানগৰ, আখৰৰ জখলা, কপিলীপৰীয়া সাধু, এটি দুটি এঘাৰটি তৰা, ককা দেউতাৰ হাড়, গৰমা কুঁৱৰী, কেৰেলোৱাৰ ৰেল। এতিয়া আহিছোঁ অনুশীলনীৰ প্ৰশ্ন উত্তৰলৈ। 1 নম্বৰ ক প্ৰশ্নটো দিছে লঘোণ মানে কি? ইয়াৰ উত্তৰত তোমালোকে লিখিবা লঘোণ মানে একো নোখোৱাকৈ থকা বা উপবাসে থকা। খ প্ৰশ্নটি আছে লঘোণ কবিতাত কাৰ বাবে আলু ভাজি যোগাৰ কৰি ৰখা হৈছিল? ইয়াৰ উত্তৰত লিখিবা লঘোণ কবিতাত ভীমসিং পালোৱানৰ বাবে আলু ভাজি যোগাৰ কৰি ৰখা হৈছিল। গ প্ৰশ্নটি আছে জলপান খাবলৈ কি কি বস্তুৰ দৰকাৰ হয়? ইয়াৰ উত্তৰটো লিখিবা জলপান খাবলৈ চিৰা, দৈ, গুৰ, কল, চেনি আদিৰ দৰকাৰ হয়। প্ৰশ্ন ঘত আছে লঘোণ কবিতাত কবিয়ে মালভোগ কল আৰু দৈৰ সলনি কি বস্তু বিচাৰিছে? ইয়াৰ উত্তৰত লিখিবা লঘোণ কবিতাত কবিয়ে মালভোগ কলৰ পৰিৱৰ্তে জাহাজী কল আৰু দৈৰ সলনি গাখীৰৰ সৰ বিচাৰিছে। প্ৰশ্ন ঙ আঙঠাত কি কি বস্তু সেকি খাব পাৰি? ইয়াৰ উত্তৰ লিখিবা পাপৰ, আখৈ, মাকৈ, বেঙেনা, আলু, জলকীয়া, পাওৰুটি আদি আঙঠাত সেকি খাব পাৰি।
প্ৰথম প্ৰশ্নটি আছে তুমি জনা 5 বিধ কলৰ নাম লিখা। ইয়াৰ উত্তৰত লিখিবা ভীমকল, চেনিকল, মালভোগ কল, জাহাজী কল, মনোহৰ, আঠিয়া কল ইত্যাদি। ইয়াৰ পাছত কেইটামান শব্দ অৰ্থ আছে। 2 নং প্ৰশ্নত লঘোণ। লঘোণ শব্দটিৰ অৰ্থ হৈছে একো নোখোৱাকৈ থকা। আধা খেৰ। আধা খেৰ মানে হৈছে আধা কেজি। সৰ মানে হৈছে গাখীৰ গৰমালে গাখীৰৰ ওপৰত পৰা চামনি। জলপান। জলপান মানে হৈছে পাতল আহাৰ। পালোৱান। পালোৱান মানে হৈছে বলিবান। আঙঠা মানে হৈছে জুইয়ে পোৰা খৰিৰ অৱশিষ্ট তপত অংশ। চকল মানে হৈছে পাতলকৈ কাটি দিয়া খোৱা বস্তুৰ অংশ। 3 নং প্ৰশ্নত আছে কি বস্তু কেনেকৈ খাই ভাল পোৱা তলৰ খালী ঘৰত লিখা। তোমালোকে এইটো কি বস্তু সেকি খাই ভাল পোৱা আৰু কি বস্তু ভাজি খাই ভাল পোৱা এইটো তোমালোকে উত্তৰটো লিখিবা। এতিয়া মই আহিছোঁ 4 নং প্ৰশ্নলৈ। কি বস্তু কিহৰ পৰা পোৱা যায়? উত্তৰটো গুড়। গুড় পোৱা যায় ক'ৰ পৰা? কুঁহিয়াৰ পৰা। দৈ। দৈ ক'ৰ পৰা পোৱা যায়? গাখীৰৰ পৰা। চেনি ক'ৰ পৰা পোৱা যায়? কুঁহিয়াৰ পৰা। সান্দহ পোৱা যায় চাউলৰ পৰা। চিৰা পোৱা যায় ধানৰ পৰা। মিঠাতেল পোৱা যায় সৰিয়হৰ পৰা আৰু নিমখ পোৱা যায় সাগৰৰ পৰা। ইয়াৰ পাছত দিছে 5 নং প্ৰশ্নত যে লঘোণ কবিতাটোত উল্লেখ থকা খোৱা বস্তুৰ এখন তালিকা প্ৰস্তুত কৰা। এই প্ৰশ্নটিৰ উত্তৰ তোমালোকে লিখিব পাৰিবা। কবিতাটিৰ পৰা খোৱা বস্তুৰ নামসমূহ লিখিবা। তাৰ পাছত 6 নং প্ৰশ্নত আছিল বাক্য সজা। সৰ। গাখীৰৰ সৰ খাই ভাল লাগে। জলপান। পুৱা জলপান খোৱা হয়। ভাজি। মই শাকৰ ভাজি খাই ভাল পাওঁ। চুক। ঘৰৰ চুক পৰিষ্কাৰ কৰি ৰাখিব লাগে। কোণ। ত্ৰিভুজৰ 3টা কোণ আছে। তোমালোকে এই বাক্য সজাকেইটা তোমালোকে নিজাকৈ বেলেগ বাক্যও সাজিব পাৰা। ইয়াৰ পাছত 7 নং প্ৰশ্নত আছিল এটা ব্যাকৰণৰ প্ৰশ্ন। পদ কাক বোলে? কেই প্ৰকাৰৰ সূত্ৰ লিখি একোটাকৈ উদাহৰণ দিয়া। এই প্ৰশ্নটিৰ উত্তৰ মই একেলগে এটা অসমীয়া ব্যাকৰণৰ কালাংশত লৈ আহিম। আজিলৈ এই লঘোণ কবিতাটিৰ মই তোমালোকৰ বাবে পাঠ কৰি দিলোঁ আৰু ইয়াৰ অন্তৰ্গত প্ৰশ্ন উত্তৰখিনি আৰু অনুশীলনী আটাইখিনি প্ৰশ্ন উত্তৰ আগবঢ়ালোঁ। তোমালোকে তোমালোকৰ ঘৰুৱা বহীত ইচ্ছা কৰিলে লিখি ল'ব পাৰিবা। অহা কালাংশত অন্য এটা নতুন পাঠৰ সৈতে তোমালোকৰ মাজলৈ পুনৰবাৰ আহিম আৰু মই অসমীয়া ব্যাকৰণৰ এটা সুকীয়া কালাংশ লৈ আহিম। তোমালোকে যদি এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা। তেন্তে আজিলৈ আহিছোঁ। থেংক ইউ।